मसुलपुराव जिब्रैथि बाक्सा जिल्ला बडलेण्ड मुंख्लं जोलुर गेलेनाय बादायलायनाया थुंगेबाय। बाक्सा जिल्ला डिस्ट्रिक्ट स्पर्ट्स एसोसिएशननि बानजायनायाव बाक्सा जिल्लानि सदर मसुलपुराव जिब्रैथि बाक्सा जिल्ला बडलेण्ड मुंख्लं गल्ड ट्रफी फुटबल चेम्पियनशिप 2024-25 इं मायथाइनि बादायलायनाय हाबाफारि खुंफुंनाया दिनै जोबनानै थांबाय। मसुलपुर हायर सेकेन्डारि फरायसालिनि गेलेग्रा फोथाराव खुंजानाय बे जोलुर गेलेनाय बादायलायनाया 10 नबेम्बरनिफ्राय जागायनानै 18 नबेम्बर एबा दिनै थुंगेबाय। बे गेलेनाय बादायलायनायनि जोबथा एबा फाइनाल गेलेनाय बादायलायनाया मसुलपुर यं 10 स्पर्ट्स क्लाब आरो बरिमाखा सारन्थाइ स्पर्ट्स क्लाबनि गेजेराव जानानै थाङो। आरो बे जोबथा गेलेनायनि गोख्रों गेलेनाय बादायलायनायाव मसुलपुर यं 10 स्पर्ट्स क्लाबा बरिमाखा सारन्थाइ स्पर्ट्स क्लाबखौ 3-1 गलाव फेजेनो। हाबाफारि बायदि बे जोबथा गेलेनाय बादायलायनायखौ बल किक अफ खालामनानै बेखेवनानै होयो बाक्सा जिल्ला स्पर्ट्स मावख'आरि दशरथ ब्रह्मआ। बे गेलेनाय बादायलायनायनि चेम्पियनशिप हानजायानो नोगोद 30,000 रांजों लोगोसे गंसे ट्रफी आरो रानार आप हानजानो नोगोद 20,000 रांजों लोगोसे गंसे ट्रफी होनाय जायो। बेनि अनगायैबो बे गेलेनाय बादायलायनायाव साबसिन गेलेगिरि महरै रिदिप बर'खौ सायख'नाय जायो। बाक्सा जिल्ला स्पर्ट्स एसोसिएशনৰ সৌজন্যত অনুষ্ঠিত হৈছে। আজি ফাইনেল মেচটোত আমাৰ বৰিমাখা সাৰন্থাই ক্লাব আৰু মসলপুৰ ইয়ং 11 ক্লাবৰ মাজত এই খেলখন চলি আছে। হ'ল বডলেণ্ড যিটো আন্দোলনত শ্বহীদ হৈছিলে এখেতসকলৰ শৰণৰ আমি সেইখন খেল অনুষ্ঠিত কৰি আহিছোঁ। আজি সেইটো 14তম বাৰৰ কাৰণে অনুষ্ঠিত হৈছে। কিমানটা টিমে ইয়াতে অংশগ্ৰহণ কৰিছে? টোটেল 8খন টিম আছিলে। কেই তাৰিখৰ পৰা আছে? 11 পৰা আজি 18 তাৰিখত আজি ফাইনেল অনুষ্ঠিত হৈছে। ৰাইজৰ সঁহাৰি কেনেকৈ পালে? ৰাইজেতো সঁহাৰি জনাইছে। সদায় মানে ইয়াত ৰাইজে খেল চাবলৈ উপভোগ কৰিবলৈ আহি আছে। আৰু তাৰ বাহিৰে আমি 17 তাৰিখত এনেই আমাৰ ফ্ৰেণ্ডলি এটা মেটচ হৈছিলে। ভূটান কাণ্ট্ৰিৰ পৰা আহিছিলে আৰু আমাৰ ইয়াৰ যিসকল ভেটাৰান প্লেয়াৰসকল ইয়াৰ মাজত অনুষ্ঠিত হৈছিলে। এইখন খেলো আমি অনুষ্ঠিত কৰিছোঁ ইয়াত। খেলখন এতিয়া যথেষ্ট উন্নত হৈছে আগৰ তুলনাত। আৰু বাক্সা স্পেচিয়েলি আমাৰ স্পৰ্টছৰ নাম থকা এখন জিলা। আমি বহুতো ইভেণ্টত ফুটবলৰ বাহিৰতো আমি বহুতো ইভেণ্টত আমি মহিলা ফুটবল, কাবাডী, অন্যান্য ক্ষেত্ৰত আমি নাম কামাইছোঁ। তাৰ দ্বাৰা এই স্পৰ্টছৰ দ্বাৰা আমাৰ বহুতো চাকৰিও পাবলৈ সক্ষম হৈছে। আশা কৰিছোঁ ৰাইজে স্পৰ্টছৰ প্ৰতি আমাক সহায় কৰি যাব। কাৰণ আমি বাক্সা জিলাৰ অন্তৰ্গত আমাৰ 32খন আছিল ন, 32খন ক্লাব আমাৰ এফিলিয়েটেড ক্লাব আছে আমাৰ আণ্ডাৰত। ইয়াৰ পৰা মোটামুটি ক'ব গ'লে বহুতো মানে কামাণ্ডোত, CRPত, আৰ্মিত, বেটেলিয়নত বহুতো মানে চাকৰি পাবলৈ সক্ষম হৈছে। মানে এই খেলখন যথেষ্ট যে ইয়ং জেনেৰেশ্যন ইয়াক সহায় কৰিছে বুলি আপুনি ক'ব বিচাৰিছে? কেৱল চাকৰিৰ কাৰণে এইটো গেম নেখেলে। হয়তো ইয়াত হয়তো গেমৰ মাজেদি আপোনাক সংস্থাপিত কৰিব পাৰিব। ষ্টেট প্লেয়াৰ, নেশ্যনেল প্লেয়াৰ, ইণ্টাৰনেশ্যনেল প্লেয়াৰ। হয়তো আমি ক'ব নাযাওঁ যে আমাৰ পৰা এদিন ভাল প্লেয়াৰ নোলাব। এইটো আমাৰ খেলুৱৈসকলৰ আৰু আমাৰ গাৰ্জেনসকলৰ অঞ্চলৰ সহযোগিতা নিশ্চয় আৱশ্যক। ইয়াৰ কাৰণে আমি সকলোৱে চেষ্টা থাকিব লাগিব যাতে আমি জিলাৰ লগতে আৰু যিসকল খেলুৱৈ ইহঁতক আমি যাতে ভৱিষ্যত গঢ়িব পাৰোঁ।
ইণ্টাৰনেশ্যনেল নেশ্যনেল মানে 2004 পৰাই মানে ফাইনেন্সিয়েল এছিষ্টেঞ্চ দি আছে 5 লাখ কৈ দি আছে এই চৰকাৰী অনুদানতে ইমান খেলখন চলি আছে ঠিক তেনেকৈ ভৱিষ্যতে মানে এইটো চৰকাৰে মানে আৰু ফাইনেন্সিয়েল ইনহেঞ্চ কৰাৰ কাৰণে আমিও মানে কি কৰি আছোঁ মানে চৰকাৰক মানে লিখি আছোঁ নিশ্চয় মানে ভৱিষ্যতে আকৌ ফাইনেন্সিয়েলটো ইনহেঞ্চ হ'ব বুলি মই মানে আশা কৰিছোঁ এই খেলৰ জৰিয়তে নতুন প্ৰজন্মৰ মানে নতুন প্ৰজন্ম মানে এতিয়া মানে এইটো খেলৰ জৰিয়তে আমাৰ যিবিলাক উঠি অহা যুৱক চাম নিশ্চয় মানে এই খেলখন চাই মানে বহুত লাভৱান হ'ব আৰু উঠি অহা যুৱক চামবিলাক মানে নিশ্চয় এইবিলাক খেলত মানে অংশগ্ৰহণ কৰি মানে ষ্টেট বা ডিষ্ট্ৰিক্টৰ প্ৰতিনিধিত্ব কৰিবৰ কাৰণে সুবিধা পাব বুলি মই আশা কৰোঁ আমাৰ ইয়াৰ পৰা তেনেধৰণৰ খেলুৱৈ ওলাইছে বুলি ভাবেনে তো ওলাইছে যথেষ্ট ওলাইছে এনেকুৱা মানে বহুত খেলুৱৈ আমাৰ BTC এৰিয়াৰ পৰা মই ওলাইছে ঠিক তেনেকুৱা মই ক'ব যে মনোজিত মেছাহাৰী আৰু আমাৰ গগমচাঁদ গয়াৰী তেখেতে আকৌ এতিয়া দিল্লী FCত খেলি আছে আপোনালোকে নিশ্চয় জানে আৰু ঠিক দৰে এনেকুৱা খেলি আমাৰ বহুত ল'ৰা ছোৱালী যুৱক যুৱতী আমাৰ এই ডিফেন্সত বা বিভিন্ন মানে পেৰামিলিটাৰীত মানে জব পাই আছে